নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা সম্পৰ্কে আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুক মেট্ৰিকৰ মূল্যায়ন কমিটিৰ প্ৰতিবেদন দাখিল। মেট্ৰিক পৰীক্ষা মূল্যায়নৰ বাবে গঠন কৰা উচ্চ স্তৰৰ কমিটিয়ে আজি প্ৰতিবেদন দাখিল কৰে। জনতা ভৱনত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ সন্ধিয়া কমিটিখনে এই প্ৰতিবেদনখন দাখিল কৰে। প্ৰতিবেদন গ্ৰহণ কৰি শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৱে কয় যে এই প্ৰতিবেদন মুখ্যমন্ত্ৰীক অৰ্পণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ পাছত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব। বৃহস্পতিবাৰে দিনৰ ভাগত অনুষ্ঠিত অন্তিমখন বৈঠকৰ পাছত মেট্ৰিক পৰীক্ষাৰ মূল্যায়নৰ ৰূপৰেখা তৈয়াৰ কৰে উচ্চ ক্ষমতাসম্পন্ন কমিটিখনে। অধ্যাপক ডক্টৰ আলোক বুঢ়াগোহাঁইৰ নেতৃত্বত গঠন কৰা উচ্চ পৰ্যায়ৰ 9জনীয়া কমিটিখনে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি এইবাৰ নৱম শ্ৰেণীত অনুষ্ঠিত পৰীক্ষাসমূহৰ নম্বৰৰ ভিত্তিত মূল মূল্যায়ন কৰা হ'ব। তদুপৰি দশম শ্ৰেণীৰ গোট পৰীক্ষা, 6মাহিলী পৰীক্ষা, প্ৰি টেষ্টৰ নম্বৰৰ এটা অংশও মেট্ৰিক পৰীক্ষাৰ মূল্যায়নত যোগ কৰিবলৈ পৰামৰ্শ দিছে উচ্চ পৰ্যায়ৰ কমিটিখনে। শিক্ষাৰ্থীসকলৰ যাতে সঠিক মূল্যায়ন হয় তাৰ বাবে প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ পৰা তথ্যপাতি সংগ্ৰহ কৰিছে কমিটিখনে। বৃহস্পতিবাৰে ছেবাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকৰ অন্তত কমিটিখনৰ অধ্যক্ষ ডক্টৰ আলোক বুঢ়াগোহাঁইয়ে কয়, শিক্ষাৰ্থীসকল যাতে কোনো কাৰণত ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে। পৰীক্ষা বাতিল কৰা বিভিন্ন ৰাজ্যত আৰ্হিসমূহ অধ্যয়ন কৰিছোঁ, কিন্তু আমাৰ ফলাফলৰ বাবে সম্পূৰ্ণ সুকীয়া ব্যৱস্থাপনা তৈয়াৰ কৰা হৈছে। কোনো ৰাজ্যই কিদৰে ফৰ্মুলা নিৰ্ধাৰণ কৰিছে সেয়া কেৱল অধ্যয়নহে কৰা হৈছে। বহু ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰিছে আৰু এই পৰামৰ্শসমূহ বিবেচনা কৰিছোঁ। বিদ্যালয় পৰিদৰ্শকসকলৰ মতামত গ্ৰহণ কৰিছোঁ। সকলো তথ্য বিবেচনা কৰি এটা বিজ্ঞানসন্মত আৰ্হি তৈয়াৰ কৰা হৈছে। এনে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বাবে গঠন কৰা উচ্চস্তৰীয় কমিটিৰো বৃহস্পতিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত কেইবাটাও সিদ্ধান্তত উপনীত হৈছে। অৱশ্যে অধ্যাপক দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটিখনে কাইলৈকে শিক্ষামন্ত্ৰীক প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। শুকুৰবাৰে পুনৰ বৈঠকত মিলিত হোৱাৰ পাছত কমিটিখনে চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিব। প্ৰাপ্ত তথ্য অনুসৰি উচ্চতৰ মাধ্যমিকৰ তিনিওটা শাখাক্ৰমে কলা, বিজ্ঞান আৰু বাণিজ্যৰ লগতে বৃত্তিমুখী শিক্ষাৰ বাবে সুকীয়া মূল্যাংকন পদ্ধতি নিৰ্ধাৰণ কৰিব। একেদৰে বিগত বৰ্ষত অনুত্তীৰ্ণ প্ৰাৰ্থী, অধিক নম্বৰৰ বাবে পুনৰ অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবেও সুকীয়া ফৰ্মুলা নিৰ্ধাৰণ কৰিব কমিটিখনে। বৈঠকৰ অন্তত কমিটিৰ অধ্যক্ষ ডক্টৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, কলা আৰু বিজ্ঞান শাখাৰ বিভিন্ন বিষয়ৰ প্ৰেক্টিকেল আছে। সেইদৰে বৃত্তিমুখী শিক্ষাৰো সুকীয়া পদ্ধতি আছে। এই বিষয়সমূহ বিবেচনা কৰিব। CBSE দশম শ্ৰেণীৰ ফলাফল বিবেচনা কৰিছে। আমিও দশম শ্ৰেণীৰ নম্বৰ বিবেচনা কৰিম। অৱশ্যে দশম শ্ৰেণীৰ নম্বৰৰ পৰা কিমান শতাংশ যোগ দিয়া হ'ব সেয়া এতিয়াও সিদ্ধান্ত হোৱা নাই। প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেইবাজনো শিক্ষক, অধ্যাপক, অধ্যক্ষ, শিক্ষাৰ্থীৰ মতামত গ্ৰহণ কৰিছে কমিটিখনে।